কিনকিনীয়া চিমচিমীয়া দেপদেপীয়া বা দবা পিটা যিয়েই নহওক ইতিমধ্যে হৈ থকা বৰষুণৰ ফলত নৈসমূহ পানীৰে উপচি পৰিছে। আপোনালোকে চাওক নদীৰ বুকুত পানী আৰু নদীৰ পৰা পানী প্ৰসাৰিত হৈ পথৰ কাষলৈকে আহিছে। বৰ্তমান মই থিয় হৈ আছোঁ মাজুলীৰ মলুৱাল মালা পিন্ধা PWD পথত। এইটো মলুৱাল মালা পিন্ধা PWD পথ। এই পথেৰে আপুনি চেলেক ধূনাগুৰি ঘাট পাৰ হৈ লখিমপুৰ ধেমাজি বা অৰুণাচল পৰ্যন্ত আপুনি যাব পাৰে আৰু এই পথে অতি কমেও 20-25খন গাঁও আগুৰি আছে আৰু এই পথৰ ভিতৰত যিকেইখন গাঁও আছে সেই গাঁওকেইখনত ইতিমধ্যে বৰষুণৰ পানীয়ে বাৰিষা কৰিছে। বৰষুণৰ পানীত বাৰিষা হৈছে আৰু এয়া নদীৰ বাহিৰ ছাইড এইখন লোহিত খেৰকটীয়া নৈ। এই নৈখনৰ পানী আজি কিছুদিনৰ আগতে বাঢ়িছিল, তেতিয়া ইমান পানী বঢ়া নাছিল আৰু আজি আপোনালোকে চাওক পথৰ কাষলৈকে পানী হৈছে আৰু স্থানীয় লোকসকলে সন্দেহ প্ৰকাশ কৰিছে এইবাৰ হয়তো বাৰিষা হৈ যাব পাৰে। যোৱাবাৰ পানী হওঁতে বাৰিষা হোৱা নাছিল। কৃষকৰ কাৰোবাৰ কোনো কৃষকৰ কৃষি নষ্ট হৈছিল বা ঘৰত যি গৰু ছাগলী আছে সেইসমূহৰ বাবে খাদ্যৰ নাটনি হৈছিল, কিন্তু এইবাৰ দেখা গৈছে কেৱল কৃষকসকলৰ কৃষিয়েই নহয়, গৰু ছাগলীৰ বাবে খাদ্য নাটনি হোৱাই নহয়, এইবাৰ হয়তো বাৰিষা হৈ যাব পাৰে। এইবাৰ মানুহৰ বাবেও সংকট আহিব পাৰে। মানুহেও এইবাৰ হয়তো জীয়াতু ভুগিব লগা এটা পৰিৱেশ হৈ যাব পাৰে। যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জনাইছে অসমত 20 জুন পৰ্যন্ত বৰষুণ হ'ব আৰু সঁচাই যদি 20 জুনলৈকে বৰষুণ হৈ থাকে, আপোনালোকে কল্পনা কৰক কেনেকুৱা পৰিৱেশ এটা হ'ব। গোটেই নদীত পানী হ'ব আৰু সকলো কৃষকৰ কৃষি নষ্ট হ'ব, গৰু ছাগলীৰ বাবে খাদ্যৰ নাটনি হ'ব, লগতে মানুহৰ বাবেও খাদ্যৰ নাটনি হ'ব। কাৰোবাৰ ভঁৰালত ধান আছে কিন্তু ৰ'দ নহ'লে ধান শুকুৱাব কেনেকৈ, সেয়া চাউল খাব কেনেকৈ, গতিকে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব আৰু ইতিমধ্যে বহুতৰ বাবে যাতায়ত ব্যাহত হৈছে। এনেকুৱা কিছুমান মানুহ আছে চাপৰিত বাস কৰে বা চাপৰিলৈ অহা যোৱা কৰে, তেওঁলোকৰ বাবে এতিয়া যাতায়ত ব্যাহত হৈছে। এনেকৈ পানী বাঢ়ি থাকিলে যাতায়ত ব্যাহত হোৱাৰ লগতে ইজনে সিজনৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰাত অসুবিধা হ'ব আৰু মানুহৰ বাবে খাদ্য সংকটে দেখা দিব। পশুধনৰ বাবে গৰু ছাগলী ম'হ এইসকলৰ বাবেও খাদ্যৰ নাটনি হ'ব আৰু আমি জানিব পাৰিছোঁ এতিয়াও বহুত কৃষকৰ আহু খেতি পানীৰ তলত আছে। বহুতে পানীৰ বাবে এই আহু ধান চপাব নোৱাৰিলে। এতিয়াও বহু কৃষকৰ আহু ধান চপাবলগীয়া আছে আৰু ইতিমধ্যে বাও খেতি পানীৰ বাবে বৰষুণ পৰি থকাৰ বাবে ৰাইজে কৰিবই নোৱাৰিলে। যি কি নহওক, আজি মই চিলাকলা চাপৰিলৈ যাম আৰু তাতে থকা কৃষকসকলৰ লগত, হালোৱাসকলৰ লগত এই সম্পৰ্কত কথা পাতিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। নামটো? মোহন দাস, ঘৰ? চিলাকলা। এই শালি খেতি বুলি ক'লে এটা উৎসৱমুখৰ পৰিৱেশ হয়। ৰোৱনীবিলাক আহে, পথাৰলৈ চাহ জলপান লৈ আহে, হয় নহয়? ইয়াতে প্ৰায় দিনৰ 11-12 বজালৈকে কষ্ট কৰা হয়। কষ্ট কৰিলেও কষ্ট নিচিনা নালাগে, খুব ভাল লাগে। এই তেনেকুৱা পৰিৱেশ এতিয়া হৈছে নাই? এনেকুৱা পৰিৱেশৰ ওচৰ চাপিছেহি। এয়া পানীয়ে ৰাইজক সুবিধা দিছে ইতিমধ্যে আৰু 2-এদিনৰ পাছত পথাৰ সেউজীয়া হ'বগৈ আৰু। কঠীয়া পৰা হ'ল নাই? কঠীয়া পৰা হ'ল। কেতিয়াৰ পৰা ৰুব? এই আহাৰৰ 10-15 তাৰিখমানৰ পৰা ৰুই যাব আৰু মানুহ ৰাইজে। হয়, আপোনালোকে ঠিকেই শুনিছে। আহাৰৰ 10-15 বা 20 তাৰিখ মানৰ পৰা ৰাইজে কঠীয়া ৰুব বা শালি খেতি আৰম্ভ কৰিব। বন্ধুসকল, এইখিনিতে মই আপোনালোকক এটি অনুৰোধ জনাব বিচাৰিছোঁ। আপোনালোক যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেন্তে প্লিজ মোক অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আৰু ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব। আহক আমি
চিলাকলা চাপৰিত থকা কৃষকসকলৰ লগত কথা পাতোঁ। তেওঁলোকৰ খেতিৰ বিষয়ে, কৃষিৰ বিষয়ে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ। আৰু বৰ্তমান পথাৰৰ কি অৱস্থা, কি পৰিৱেশ, শালি খেতিৰ বাবে উপযোগী হৈছেনে নাই, সেয়াও আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাবলৈ চেষ্টা কৰক। আৰু এটা কথা, আপোনালোকে পোনে পোনে চাওকচোন, দূৰত এটা মাথাউৰি আছে আৰু এখন ডাম্পাৰ গৈ আছে, চাওক। সেই মাথাউৰিটোৰ সিটো পাৰে মই যিখন লোহিত খেৰকটীয়া নৈ দেখুৱাইছিলোঁ, সেই নৈখন মাথাউৰিটো সিটো পাৰে আছে। আৰু মাথাউৰিটো এইটো পাৰে এইখন চিলাকলা চাপৰি। আৰু এই চিলাকলা চাপৰিৰ এই কৃষকসকলৰ লগত মই আজি ভাৱ বিনিময় কৰিম, কথা পাতিম আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইজন এজন কৃষক, তেওঁৰ বয়স অতি কমেও 55 বা 60 বছৰ হ'ব। ইমান বয়সলৈকে তেওঁ হাল বাব লগা এটা পৰিৱেশ হৈছে, যিহেতু তেওঁ কৃষক। হাল নাবালে, কৃষি নকৰিলে তেওঁ সংসাৰ নচলে। সেয়েহে তেওঁ ৰাতিপুৱা 4 বজাতে উঠি এই হাল বাবলৈ আহিছে আৰু পথাৰত ইমান বৰষুণৰ মাজত এটা জাপি লৈ হাল বাই আছে। আহক, তেওঁৰ লগতো আমি কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু তেওঁৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰোঁ। আহক। আপোনাৰ নামটো? জয়ন্ত দলে। ঘৰ ক'ত? মোৰ পুৰণি চাপৰি। আৰু কেতিয়াবা পাইছে? মই হ'ল আজি এইটো বৰ এমাহমানেই হৈছে আৰু। এমাহমান হৈছে। অঁ, বাও খেতি কৰিব পাৰিলে নোৱাৰিলে? বাও খেতি বাৰু ইয়াতে কৰিছোঁ, এই দহখনতে। ভাল হৈছেনে? হৈছে বাৰু। তাৰপৰা আহু খেতি কিমান পালে? আহু খেতি একেবাৰে নাই এইবাৰ। কি হ'ল? খেতি নহ'ল নে? শুকাই গ'ল। অঁ, শুকাই গ'ল। অঁ, হয় হয়। তাৰপিছত কঠীয়া পাৰিলে? কঠীয়া পাৰিলোঁ। এই কেতিয়াবা ৰুব? মই এই বুধবাৰৰ পৰা ৰুই যাম বুলি ভাবিছোঁ। এয়া চাওক, তেখেতে কঠীয়া ৰুবৰ বাবে ইতিমধ্যে মাটি চাহ কৰিছে। তেখেতে 3 4 পৰ্যন্ত ইতিমধ্যে হাল বাইছে। অৱশ্যে বৰষুণ পৰি থকাৰ বাবে হাল বোৱাৰ পিছতেই ঘাঁহবিলাক গজি উঠিছে। যি কি নহওক, তেখেতে বুধবাৰৰ পৰা কঠীয়া ৰুই শালি খেতি আৰম্ভ কৰিব। এইবাৰ আহক অন্য এজন কৃষকৰ কাষলৈ যাওঁ। নামটো কওকচোন? মোৰ নাম দিলীপ দলে। ঘৰ? ঘৰ নতুন চাপৰি। হাল কেতিয়াবা জুৰিছে? মই হাল যোৰা প্ৰায় এসপ্তাহমান হ'ল। কঠীয়া পাৰিলে? কঠীয়া পাৰিবলৈ অলপ যোৰ কৰিছোঁ। কঠীয়া পৰাই নাই? পৰাই নাই, এই 2 এদিনতে পাৰিম। আৰু আমাৰ ইয়াত যিহেতু আহু খেতি কৰোঁ, হয়, সেইকাৰণে অলপ দেৰি হয় আৰু। কিমান পালে আহু খেতি? কিমান পালে? আহু এবাৰ বৰ ভাল নহ'ল, যিহেতু বৰষুণৰ প্ৰভাৱটো বেছি হ'ল। আপোনালোকে ঠিকেই শুনিছে, বৰষুণৰ বাবে এই অঞ্চলত এইবাৰ আহু খেতি ভাল নহ'ল। আৰু যি অলপ খেতি হৈছিল সেয়াও ইতিমধ্যে পানীৰ তলত। আৰু বৰষুণৰ বাবে যি 2 এঘৰে খেতি চপাবলৈ চেষ্টা কৰিছিল, তেওঁলোকৰ খেতিও ইতিমধ্যে চপাব পৰা নাই। গতিকে আহু খেতিৰ কেনে এটা পৰিৱেশ, কেনে অৱস্থা হৈছে সেয়া আপোনালোকে নিজে অনুমান কৰিব পাৰিছে। আৰু এয়া চাওক, 2 এঘৰে ইতিমধ্যে কঠীয়া সিঁচিছে, কিন্তু বৰষুণ পৰি থকাৰ বাবে কঠীয়াৰ অৱস্থা চাওক। গোটেই মাটিডৰা খলা বমা হৈ পৰিছে। কিছুমান কঠীয়া পানীৰ তলত সোমাই আছে, সেয়া গজিব নে নগজে সেয়া সময়ে ক'ব। আৰু আপোনালোকে চাওক, ইমান ধুনীয়াকৈ জেওৰা দিছে, গৰু ছাগলী সোমাব নোৱাৰাকৈ জেওৰা দিছে। তথাপিতো বৰষুণ পৰি থকাৰ বাবে এই কঠীয়া কিমান ভাল হয় সেয়া সময়েহে ক'ব। আৰু মাটি চাওক আপোনালোকে, খুব সুন্দৰকৈ তেওঁলোকে হাল বাইছে। ইতিমধ্যে 2 এঘৰৰ কঠীয়া ডাঙৰ হৈছে, তেওঁলোকে ৰুবলৈ ব্যৱস্থা কৰিছে। আৰু যাৰ কঠীয়া ইতিমধ্যে সিঁচা নাই, যিসকলে কঠীয়া ইতিমধ্যে সিঁচা নাই, তেওঁলোকৰ বাবে এই সুযোগ পুনৰ আহিব নে নাহে সেয়াও এটা চিন্তনীয় বিষয়। যিহেতু এই সময়ত ইমান ধুনীয়া বতৰ হৈ আছে, পানীৰ বাবে কোনো অসুবিধা নাই, কঠীয়া ৰুব পৰা এটা পৰিৱেশ হৈ আছে। কিছুদিনৰ পিছত হয়তো যদি বৰষুণ নহয়, তেতিয়া আকৌ এই সুবিধা কৃষকসকলে সহজতে নাপাব। সেয়েহে যিসকল কৃষকৰ ইতিমধ্যে কঠীয়া দীঘল হৈছে, তেওঁলোকে কঠীয়া ৰুলে
ভাল হ'ব বুলি আমি ভাবিছোঁ আৰু সকলোলৈকে আশা ৰাখিছোঁ অতি কষ্টৰে কৰা এই খেতিডৰা যাতে ইতিমধ্যে হৈ থকা বানপানীয়ে কাৰো ক্ষতি নকৰে। আহু খেতি যি নষ্ট কৰিলেই এই শালি খেতি ইমান কষ্ট কৰি কৰা খেতিডৰা যাতে নষ্ট নহয়, পানীয়ে নামাৰে, তাৰ বাবে তাৰ হৈ আমিও আশা কৰিছোঁ। পানীয়ে নমৰাটো আমিও আশা কৰিছোঁ আৰু ভগৱানৰ শ্ৰীচৰণত আমিও প্ৰাৰ্থনা জনাইছোঁ। আহক এইবাৰ এইজন কৃষকৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ। নামটো কোৱা? নামটো বুবুল মৰাণ। বুবুল মৰাণ। ঘৰ নতুন চাপৰি। হাল কেতিয়াবা জুৰিছা? এই আজি প্ৰথম যাত্ৰা হৈছেহে। প্ৰথম? অঁ। ইয়াতেচোন এইবিলাক বহুত পাতি হাল বাই থোৱা দেখা গ'ল। এইবিলাক চোৱাচোন, এই কোনে বালে? এইবোৰ আমাৰ পৰিয়ালে মানুহ পাইছে। কঠীয়া পৰা হ'ল নাই? কঠীয়া ফালিম বুলিহে এতিয়া হাল বাইছোঁ মই। অঁ, তেতিয়া ৰোৱাটো লেট হ'ব। ৰোৱাটো লেট হ'ব। শালি খেতি আহু খেতি কিমান কৰা হ'ল? আহু 4 বিঘামান কৰিলোঁ। কিমান পালা? 50,000 মান পাইছোঁ, বেছি পোৱা নাই। এইবছৰ ধান নাই, ধানৰ নাই। গাঁৱৰ অন্যান্য কৃষকসকলে কিমান পাইছে? কৃষকসকলে পাইছে চাগে বড়োবিলাক। অঁ, বড়োবিলাক পাইছে নে? আহুটো নাই পোৱা? আহু এনেকৈ নাই। আহু নাই। আহু একেবাৰে নাই বুলি ধৰক। আৰু শালি খেতি মানে এতিয়া দেখা গৈছে প্ৰায়বিলাক মানুহেই ট্ৰেক্টৰে হাল বায়। ট্ৰেক্টৰে হাল বায়। আৰু ইয়াতে পথাৰত মই এতিয়া কেইবাজনো কৃষকক দেখিছোঁ গৰুৱে হাল বাই আছে। ইয়াৰ কাৰণটো কি? কাৰণটো এতিয়া ট্ৰেক্টৰ বাবলৈ অসুবিধা হৈছে নহয়। ট্ৰেক্টৰ বেলেগ কামত লাগি আছে। যাৰ গৰু আছে সিহঁতে গৰুৰ লগত বাইছে, যাৰ গৰু নাই আমি গৰু নাইকিয়াবিলাকে ট্ৰেক্টৰ লগাইছে নে? আৰু টকা বেছি সিহঁতে ট্ৰেক্টৰো লগাব পাৰে, গৰু লগাব পাৰে। এটা সময় আছিল প্ৰতি ঘৰ মানুহে গৰুৰে হাল বাইছিল আৰু প্ৰতি ঘৰতে ভঁৰাল ভৰি গৈছিল। ইমানেই খেতি হৈছিল, ধান পাইছিল, ভঁৰাল ভৰি গৈছিল। বৰ্তমান দেখা গৈছে ট্ৰেক্টৰেৰে হাল বায়, যথেষ্ট টকা খৰচ কৰে। খৰচ কৰাৰ পিছতো কিন্তু আগৰ দৰে খেতি আজিকালি আমি দেখা পোৱা নাই। কৃষকসকল লাভান্বিত হোৱা দেখা নাই। যি কি নহওক, আমি পুনৰ অন্য এখন পথাৰলৈ আহিলোঁ, অন্য এডৰা খেতিলৈ আহিলোঁ। এয়া দুজন কৃষকে ইতিমধ্যে হাল বাই আছে। এজনে ৰেইনকোট পিন্ধি লৈছে, চাওক। আৰু পিছত অহাজনে তেওঁ অৱশ্যে হাল বোৱা নাই, গৰু হাল পিছে পিছে খেদিছে। আৰু এয়া নিশ্চয় কঠীয়া পাৰিবৰ বাবে তেওঁলোকে এই মাটি চাহ কৰিছে। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ লগত আমি কথা পাতিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু মই পুনৰ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয় এটা লাইক কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই আপলোড দিয়া এনেকুৱা সকলোবিলাক ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমে লাভ কৰিব পাৰে। আহক আমি তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ। নামটো ক'বচোন? মোৰ নাম শ্ৰী লীলেশ্বৰ দাস। নীলেশ্বৰ দাস। ঘৰ চিলাকলা। এয়া আপোনাৰ গৰু হাল এই হালোৱাজনৰ পিছত ঘূৰাই ফুৰা দেখা গ'ল। মানে গৰুহাল মই শিকাইছোঁ, মন শিকা বুলি কয় সেইটো নতুনকৈ আৰম্ভ কৰিছোঁ গৰুহাল। হয়, ইয়াতে কঠীয়া পাৰিব নেকি? এই কঠীয়া তুলি এইটো কঠীয়া পাৰিম শালি খেতিৰ কাৰণে। শালি খেতি লেট হৈ যাব নেকি এইবাৰ খেতিটো? বিশেষ লেট হোৱা নাই, মানে 7 আগৰ বছৰ কঠীয়াটো পৰা হ'ব আৰু। এতিয়া আজি 2 তাৰিখ হৈছে আৰু। তাৰমানে শাওনতহে ৰুব নেকি? নাই, আহাৰৰ লাষ্টৰ ৰুম আৰু। আহাৰৰ শেষৰ পৰা ৰুম আৰু। এইবাৰ আহু খেতি কৰিছিলে? আহু খেতি কৰিছিলোঁ, কিন্তু কাম নাই এইবাৰ। গোটেই কি আঠা যেতিয়া বস্তুটো পৰিলে আহু খেতিটো মানে ইমান প্ৰবল নহ'লে আৰু। বাও খেতি কৰিব পাৰিলেনে? বাওটো এবাৰ সিঁচিবই নোৱাৰিলোঁ এইবাৰ। কিয়? বতৰৰ কাৰণে? বতৰৰ কাৰণে। বন্ধুসকল, পুনৰবাৰ অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু মোক অকণমান আগুৱাই যাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু অল কৰি ৰাখিব। ইমান সময় ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।